গুড মৰ্নিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই এতিয়া আছোঁ আপোনাৰ শ্বিলং পুলিচ বজাৰৰ আপোনাৰ যিটো ফৰেষ্ট কলনি আছোঁ তো মোৰ পিছপিনে আছে মিটাৰ ফেক্টৰী এতিয়া মই গৈ আছোঁ পুলিচ বজাৰলৈকে তাৰপাছত পুলিচ বজাৰত মই কি কৰোঁ আৰু ক'ত থাকোঁ মই আজি আপোনাক সকলো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া সো গাইজ এতিয়া মই আহি পালোঁ IGP পইণ্ট এইটো হ'ল আপোনাৰ IGP পইণ্ট ইয়াৰ পৰা আপুনি যাব লাগিব শ্বিলং পুলিচ বজাৰ সো গাইজ এতিয়া আমি গৈ আছোঁ শ্বিলং পুলিচ বজাৰলৈকে এতিয়া আমি মেইন পইণ্টটো পাওঁ আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব এয়া চাই লওক এইটো হ'ল শ্বিলঙৰ মেইন টাউন পুলিচ বজাৰ আৰু সন্মুখত আছে আপোনাৰ ৰিলায়েন্স মাৰ্কেট আৰু মই এতিয়া গাড়ীৰ পৰা গাড়ীৰ পৰা নামিম গাড়ীৰ পৰা নামি ল'লোঁ আৰু চাওক এতিয়া শ্বিলঙৰ নিউ লুক লাভ ইউ শ্বিলং সো গাইজ এইটো হ'ল শ্বিলঙৰ বজাৰ ইয়াতে আপোনাৰ যিটো কাপোৰ ইয়াতে মানে বজাৰ হয় মই আপোনাক দেখুৱাইছোঁ গাইজ এতিয়া মই গৈ আছোঁ গণেশ মন্দিৰৰ কাষদি ইয়াতে আছে এটা গণেশ মন্দিৰ আপোনাৰ শ্বিলঙত এণ্ট্ৰি কৰাৰ পাছত গণেশ মন্দিৰটো ইয়াতে আপোনালোকে পাব আৰু যদি আহে কেতিয়াবা আপোনালোকে নিশ্চয় অকণমান ঘূৰি ভোক লাগিল সেইকাৰণে পিজ্জা খাই লওঁ পিজ্জাটো খাই কিনে আপোনাক মই কি কৰি আছোঁ দেখুৱাই আছোঁ বলক তেতিয়াহ'লে